হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে চাগে, আৰু মোৰো ভাল। তো বাইকখন আনিলোঁ, বাইকখন অনাৰ পিছত তো আজিলৈকে ধোৱাই নাই, এদিনহে ধুইছিলোঁ। অনাৰ পিছত আজি 4 দিন হ'ল, তাতো ভালকৈ নুধুলোঁ, য'ৰ পৰা আনিলোঁ ধুবই নিদিলোঁ, মানে ডাইৰেক্ট লৈ আনিলোঁ আৰু সেনেকৈ। তাৰ ভালকৈ দেখুৱাবও পৰা নাই, তাকে আজি বাইকখন ধুলোঁ, তাকে মুহাওঁ বুলি আহিছোঁ। তাকে আমি সকলোৱে লগ খাই মুহাওঁ নে কি কয় আৰু বাইকখন আছে এখনে। তো MT ল'ম বুলি ভাবিছিলোঁ, MT ল'ব নোৱাৰিলোঁ, MT ল'ব নোৱাৰা কাৰণে তো এখনকে আনিলোঁ। চাওক কেনেকুৱা লাগিছে। লুক তো তাকে মুচোঁ বুলি ভাবিছোঁ, তাকে মুচোঁ আৰু এতিয়া মুচি মেলি ৰ'দত শুকুৱাই থৈ দিছোঁ। ডিছপ্লেখনত আপোনালোকে ধৰিব পাৰিছে নাই নাজানো দেই, এয়া মই কিন্তু ধৰিব পাৰিছোঁ। তো চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক কেনেকুৱা লাগে, মেইনলি চাউণ্ডটোৱে ন। চাউণ্ডটো শুনক। চাউণ্ডটো এইকাৰণে আৰু কেনেকুৱা লাগিছে তো আপোনালোকে গম পাইছে চাগে। তো বাইকখনো দেখুৱাই দিলোঁ ধুনীয়াকৈ, এয়াই আৰু কালি মানে এইপিনে গৈছিলোঁ, মানে তাৰপৰা সেইপিনৰ পৰা আহি থাকোঁতে তাৰপিছত মই আৰু মোৰ লগৰ এটা আমি দুজন গৈছিলোঁ। তাৰপিছত যাওঁতেনে আমাৰ সেইপিনৰ পৰা যাওঁতেনে একো নাই, আমি যাওঁতে ধুনীয়াকৈ গ'লোঁ। তাৰপিছত আহি থাকোঁতে সেইপিনৰ পৰা পুলিচে ধৰিলে ন আমাক। তাৰপৰা ধৰি কিনি তাৰপিছত কৈছে কি এইটো কি কয়, ইয়াৰ হেমলেট নাই, মানে আমি দুজন গৈছিলোঁ, এটা হেমলেট নাই, মানে এটা হেমলেট আছিলে মানে আমাৰ। তাৰপৰা আমি তাৰপৰা আহিলোঁ, আহি কিনে আমাক থানাত ভৰাই থৈ দিছে। 1 মিনিট লেট, 1 মিনিট যদি আমি লেটকৈ আহিলোহেঁতেন চেকিং মানে অফ হৈ গ'ল, আৰু 1 মিনিট ফাৰ্ষ্টত অহাৰ কাৰণে আমাক ধৰিলে। আমাৰ ইমানে কপাল বেয়া। তাৰপিছত কি কৰিছে ইহঁতে, পইচা পাতিটো নাই ন হাতত, আৰু পইচা পাতি দিবলৈও পইচা পাতি নাই হাতত, পইচা পাতি থাকিলেও বেলেগ কথা। তাৰপৰা সেইটো কাৰণে এতিয়া পইচা নাই, কি কৰিম ন, পইচা 500 টকা খুজিছে, ফাইন লাগে কৈছে। তাৰপিছত ফাইন দিবলৈ পইচা 500 টকা নাই, সেইটো কাৰণে ক'লোঁ ফাইন নিদিওঁ, ফাইন নাই, পইচা নাথাকিলে ক'ৰবাত দিয়ে, পইচা থাকিলেহে দিব পাৰে। তাৰপৰা ক'লে কি বোলে কোৰ্টত লিখি দিম বুলি ক'লে। তাকে কোৰ্টত লিখি দিলে, কিবা লিখি দিলে নাজানো, কিন্তু 177 ধাৰা মানে লিখিছে, কিবা এটা ফাইন মই ভৰিব লাগিব মানে। তো কালি সেনেকুৱা হ'ল, কি হ'ব নতুনকৈ বাইক আনি পুলিচে ধৰিলেই, আৰু আছেই কি হ'ব বলে। তাৰপৰা আজি বন চিকনালোঁ ৰাতিপুৱা, এইখিনি ৰাতিপুৱা নহয় এতিয়া বন চন চিকনাই তাৰপৰা গা ধুইছোঁ আৰু এতিয়া গা পা ধুই তো আজৰি। এতিয়া আৰু কাম বন নাই, তাকে ভাবিলোঁ কি কৰোঁ কি নকৰোঁ বুলি ভাবি কিনে ব্লগ ভিডিঅ' এটাকে বনাই দিলোঁ। তো কেনেকুৱা পালে জনাব আপোনালোকে, আৰু মোৰ বাইকখনো দেখালোঁ, তো কেনেকুৱা লাগিছে ক'ব আপোনালোকে। বাই বাই, টাটা, আজিলৈ বাই বাই।